আপুনি কঠোৰ পৰিশ্ৰম কৰি মাহটো খাটি যি দৰমহা বা পইচা ঘটিছে, সেই পইচাক লৈ আপুনি মানসিক শান্তিত আছেনে? নে সদায় এটা ভয়, হতাশা আৰু এক অপৰাধবোধে আপোনাক খেদি ফুৰিছে? যেতিয়াই ইনভেষ্টমেণ্ট বা বিনিয়োগৰ কথা আহে, আপোনাৰ মনত উৎসাহ জাগে নে এয়া ভাবি বিভ্ৰান্ত হয় যে ক'ত পইচা থ'ম? ফিক্সড ডিপজিট কৰিম, গোল্ড কিনিম নে শ্বেয়াৰ বজাৰত লগাম? আমাৰ সমাজ আৰু বিত্তীয় জগতখনে আমাক এটা ডাঙৰ ভুল ধাৰণা শিকাইছে। তেওঁলোকে কয় যে কেৱল বেছি ৰিটাৰ্ণ পোৱা প্ৰডাক্ট বাছি উলিয়াব পাৰিলেই আপোনাৰ বিত্তীয় জীৱন সুৰক্ষিত হ'ব। কিন্তু লেখক মনিকা হালানে কয় যে আৰ্থিক সুস্থতা মানে কেৱল সৰ্বাধিক ৰিটাৰ্ণ বিচৰাটো নহয়। ইয়াৰ বাবে আমাক লাগিব এটা নিখুঁত আৰু স্বয়ংক্ৰিয় বিত্তীয় প্ৰণালী বা মানি বক্স। যদি আপুনি নিজৰ কষ্টৰ পইচাক এক সঠিক শৃংখলাবদ্ধ ৰূপ দি কোনো টেনচন নোহোৱাকৈ দীৰ্ঘম্যাদী সম্পদ গঢ়িব বিচাৰে, তেন্তে আজিৰ এই অডিঅ' বুকটো শেষলৈকে নিশ্চয় শুনিব। ই আপোনাৰ পইচা মেনেজ কৰাৰ দৃষ্টিভংগী সলাই পেলাব। নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছো ভাৰতৰ আগশাৰীৰ বিত্তীয় সাংবাদিক আৰু লেখিকা মনিকা হালান দেৱীৰ অতিশয় জনপ্ৰিয় কিতাপ লেটছ টক মানি, মাষ্টাৰিং পাৰ্চনেল ফাইনেন্স ফৰ লং টাৰ্ম ৱেলথ এণ্ড ছিকিউৰিটি। এই কিতাপখনত কোনো ধৰণৰ অবাস্তৱ বা জটিল উপদেশ দিয়া হোৱা নাই, বৰঞ্চ অতি ব্যৱহাৰিক আৰু আমাৰ ভাৰতীয় অৰ্থনীতিৰ সৈতে খাপ খোৱাকৈ 14টা অধ্যায়ত এক সহজ বিত্তীয় ফ্ৰেমৱৰ্ক বুজাই দিয়া হৈছে। আহক আমি অতি সৰল ভাষাত অধ্যায় অনুসৰি এই সমগ্ৰ কিতাপখনৰ এক বিতং সাৰাংশ বুজি লওঁ। অধ্যায় 1, দ্য মানি অৰ্ডাৰ। আমাৰ বেছিভাগৰে আৰ্থিক চিন্তা কেৱল ইনভেষ্টমেণ্টৰ চাৰিওফালে ঘূৰি ফুৰে। কিন্তু প্ৰকৃত আৰ্থিক সুস্থতাৰ বাবে আমাক কোনো এটা নিৰ্দিষ্ট আঁচনি নহয়, বৰঞ্চ এটা সম্পূৰ্ণ ব্যৱস্থা বা মানি বক্স লাগে। আপোনাৰ আৰ্থিক জীৱনটো এটা বাকচ হিচাপে কল্পনা কৰক, য'ত আপোনাৰ উপাৰ্জন জমা হয় আৰু তাৰ পৰাই আপোনাৰ বৰ্তমানৰ খৰচ আৰু ভৱিষ্যতৰ লক্ষ্যসমূহ পূৰণ হয়। বিত্তীয় সংস্থাবোৰৰ কথাত প্ৰভাৱিত নোহোৱাকৈ নিজৰ প্ৰয়োজন অনুসৰি এই বাকচটো অৰ্থাৎ আৰ্থিক জীৱনটো সজোৱাটোৱেই প্ৰথম খোজ। অধ্যায় 2, পইচাবোৰ লুকুৱাই নথব। ডোন্ট ষ্টেচ ডেট কেছ। বেছিভাগ বিত্তীয় পৰিকল্পনা ব্যৰ্থ হয় কাৰণ আমাৰ হাতত কোনো সঠিক কেছ ফ্ল' চিষ্টেম নাথাকে। ইয়াৰ বাবে লেখকে আমাক 3টা বেংক একাউণ্টৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ কৈছে। ফাৰ্ষ্ট, ইনকাম একাউণ্ট, য'ত আপোনাৰ দৰমহা বা উপাৰ্জন সোমাব। ছেকেণ্ড, স্পেণ্ড ইট একাউণ্ট, য'ৰ পৰা আপোনাৰ মাহেকীয়া ঘৰুৱা খৰচবোৰ হ'ব। ই আপোনাৰ উপাৰ্জনৰ 45ৰ পৰা 50% অতিক্ৰম কৰিব নালাগে। 3, ইনভেষ্ট ইট একাউণ্ট, য'ৰ পৰা কেৱল দীৰ্ঘম্যাদী বিনিয়োগ হ'ব। কমপক্ষেও উপাৰ্জনৰ 15ৰ পৰা 20% সাঁচিব লাগে। এই নিয়মেৰে বাজেট বনোৱাৰ আমনিদায়ক কামটো সহজ হৈ পৰে। অধ্যায় 3, জৰুৰীকালীন অৱস্থাৰ বাবে ফাণ্ড, ইমাৰ্জেঞ্চিজ নিড এ ফাণ্ড। জীৱনত কেতিয়া কি বিপদ আহে কোনেও ক'ব নোৱাৰে। গতিকে বিনিয়োগ কৰাৰ আগতে এটা ইমাৰ্জেঞ্চি ফাণ্ড গঢ়ি তোলাটো অত্যন্ত জৰুৰী। ই আপোনাক হঠাতে অহা বিপদৰ সময়ত মানসিক আৰু আৰ্থিক সুৰক্ষা দিয়ে। এই পইচাখিনি কোনো লিকুইড ফাণ্ড বা বেংকৰ ফিক্সড ডিপজিটত সুৰক্ষিত কৰি ৰাখিব লাগে, যাতে প্ৰয়োজন হ'লেই লগে লগে উলিয়াব পাৰি। অধ্যায় 4, আপোনাৰ সুৰক্ষা কৱচ গঢ়ি তোলক। বিল্ডিং ইয়ৰ প্ৰটেকশ্যন। বিনিয়োগৰ ভাণ্ডাৰ গঢ়াৰ আগতে সুৰক্ষাৰ দেৱালখন শক্তিশালী কৰিব লাগিব। ইয়াৰ প্ৰথম খোজ হ'ল এক উপযুক্ত হেল্থ ইন্সুৰেন্স বা চিকিৎসা বীমা লোৱা। হঠাতে অহা কোনো গুৰুতৰ বেমাৰ বা দুৰ্ঘটনাই যাতে আপোনাৰ গোটেই জীৱনৰ সঞ্চয় নিমিষতে ধ্বংস কৰিব নোৱাৰে, তাৰ বাবে স্বাস্থ্য বীমা অপৰিহাৰ্য। অধ্যায় 5, যদি আপোনাৰ মৃত্যু হয়, হোৱাট ইফ ইউ ডাই। জীৱন বীমা বা লাইফ ইন্সুৰেন্সক লৈ আমাৰ সমাজত ডাঙৰ বিভ্ৰান্তি আছে। মানুহে ইয়াক বিনিয়োগ বা টেক্স বচাবৰ বাবে কিনে। কিন্তু লেখকে স্পষ্টকৈ কৈছে, বীমা আৰু বিনিয়োগক কেতিয়াও এক নকৰিব। আপোনাক কেৱল এটা পলিচি লাগে, সেয়া হৈছে পিয়ৰ টাৰ্ম লাইফ ইন্সুৰেন্স। ইয়াৰ কভাৰেজ বা ছাম এচিয়ৰ্ড আপোনাৰ বাৰ্ষিক আয়ৰ অন্ততঃ 8ৰ পৰা 10 গুণ হ'ব লাগে। অধ্যায় 6, অৱশেষত আমি বিনিয়োগ কৰিছো।
চেপ্টাৰ 6 ফাইনেলি উই আৰ ইনভেষ্টিং। বহু মানুহে কম পইচা থকাৰ অজুহাতত বা লোকচানৰ ভয়ত বিনিয়োগ কৰিবলৈ পলম কৰে। লেখকে কয় যে ফিটনেছ ৰুটিন আৰম্ভ কৰাৰ আগতে কোনোৱাই ওকণি কমোৱাৰ বাবে বাট চাই নাথাকে। ঠিক তেনেদৰে বিনিয়োগ কম পইচাৰেই আজিয়েই আৰম্ভ কৰিব লাগে। আজিয়েই আৰম্ভ কৰাটোৱে আটাইতকৈ সঠিক সময়। অধ্যায় 7 বিনিয়োগৰ জট ভাঙক। লেটছ ডি জাৰ্গন ইনভেষ্টিং। আমাৰ ভাৰতীয় মানুহৰ সোণ, মাটি বাৰী আৰু ফিক্সড ডিপজিট অৰ্থাৎ FDৰ প্ৰতি এক অন্ধ মোহ আছে। লেখকে এই সম্পদসমূহৰ প্ৰকৃত স্বৰূপ বুজাই দিছে। ফিক্সড ডিপজিট বা বণ্ডৰ দৰে ডেব্ট প্ৰডাক্টসমূহ আপোনাৰ বিত্তীয় বাকচৰ মূল আধাৰ হ'ব লাগে, যিয়ে নিশ্চিত ৰিটাৰ্ণ দিয়ে। কিন্তু সোণ বা মাটি বাৰীত অত্যাধিক পইচা আবদ্ধ কৰি ৰখাটো বুদ্ধিমানৰ কাম নহয়। অধ্যায় 8 ইকুইটি সম্পদ গঢ়াৰ আচল চাবিকাঠি। চেপ্টাৰ 8 ইকুইটি। ইকুইটি বা শ্বেয়াৰ বজাৰক বহুতে জুৱা বুলি ভাবি ভয় কৰে। কিন্তু প্ৰকৃততে ইকুইটি হ'ল দীৰ্ঘদিনৰ ভিতৰত মুদ্ৰাস্ফীতিক হৰুৱাই সঁচা অৰ্থত সম্পদ বৃদ্ধি কৰাৰ একমাত্ৰ বিজ্ঞানসন্মত উপায়। কোনো এটা ডাঙৰ ব্যৱসায়ৰ অংশীদাৰ হৈ নিজৰ সম্পদ বৃদ্ধি কৰাৰ বাবে আপোনাক অন্ততঃ 5 পৰা 10 বছৰ ধৈৰ্য্যৰ প্ৰয়োজন। অধ্যায় 9 মিউচুৱেল ফাণ্ড। চেপ্টাৰ 9 মিউচুৱেল ফাণ্ড। যদি আপোনাৰ শ্বেয়াৰ বজাৰৰ প্ৰত্যক্ষ জ্ঞান নাই, তেন্তে মিউচুৱেল ফাণ্ড হ'ল সৰ্বশ্ৰেষ্ঠ মাধ্যম। ইয়াত পেছাদাৰী ফাণ্ড মেনেজাৰে আপোনাৰ পইচা সঠিকভাৱে পৰিচালনা কৰে। SIPৰ জৰিয়তে প্ৰতি মাহে কৰা নিয়মানুৱৰ্তী বিনিয়োগ বজাৰৰ উঠানমাৰ ৰিস্ক বহুত কমাই দিয়ে। অধ্যায় 10 আটাইবোৰ একেলগে সজাওক। পুটিং ইট অল টুগেডাৰ। বিভিন্ন বিত্তীয় প্ৰডাক্টসমূহ আমাৰ ভাতৰ কাঁহী বা থালিৰ দৰে, য'ত দালি, ভাত, তৰকাৰী আদি সকলো এক নিৰ্দিষ্ট পৰিমাণ আৰু প্ৰয়োজন অনুসৰি থাকে। আপোনাৰ মানিবক্সৰ পৰ্টফলিঅ'টো ডেব্ট আৰু ইকুইটিৰ মাজত সঠিকভাৱে ভগাই ল'ব লাগিব। ইয়াৰ বাবে এটা থুলমূল নিয়ম হ'ল 100 বিয়োগ আপোনাৰ বয়স, অৰ্থাৎ 100 মাইনাছ ইউৰ এজ, অৰ্থাৎ বাকী থকা অংকটো ইকুইটিত বিনিয়োগ কৰিব লাগে। অধ্যায় 11 মোৰ অৱসৰ জীৱন বা ৰিটায়াৰমেণ্ট। মাই ৰিটায়াৰমেণ্ট। চেপ্টাৰ 11 প্ৰকৃত বিত্তীয় স্বাধীনতাৰ অৰ্থ হ'ল যেতিয়া আপুনি বিল পৰিশোধ কৰিবলৈ বা জীয়াই থাকিবলৈ কোনো চাকৰি বা কামৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। আপোনাৰ 60 বছৰ বয়সলৈকে আপোনাৰ বাৰ্ষিক খৰচৰ অন্ততঃ 18 পৰা 35 গুণ পইচাৰ এটা বিশাল ভঁৰাল গঢ়াৰ লক্ষ্য ৰাখিব লাগে। কাৰণ বৃদ্ধ বয়সত শৰীৰে সদায় কাম কৰিব নিবিচাৰে। অধ্যায় 12 বাকচটো পুনৰীক্ষণ কৰক। ৰিড দ্য বক্স। বিনিয়োগ কৰি পাহৰি যোৱাটো উচিত নহয়। বছৰত অন্ততঃ এবাৰ আপোনাৰ এই মানি বক্সটো খোলা দৰকাৰ আৰু পৰীক্ষা কৰা উচিত যে সকলো পৰিকল্পনা ঠিকমতে চলি আছে নে নাই। বয়স বঢ়াৰ লগে লগে বা জীৱনৰ পৰিস্থিতি সলনি হ'লে ইয়াক অলপ সালসলনি কৰাৰ প্ৰয়োজন হয়। অধ্যায় 13 উইল বা ইচ্ছাপত্ৰ লিখক। আপোনাৰ মানি বক্সটো তেতিয়ালৈকে অসম্পূৰ্ণ যেতিয়ালৈকে আপুনি এখন উইল বা ইচ্ছাপত্ৰ লিখি থৈ যোৱা নাই। কেৱল বেংক একাউণ্টত নমিনি কৰি থলেই আপোনাৰ উত্তৰাধিকাৰীয়ে পইচাবোৰ সহজে নাপাব পাৰে। নিজৰ পৰিয়ালক মৰম কৰিলে তেওঁলোকৰ বাবে এখন আইনী উইল নিশ্চিতভাৱে প্ৰস্তুত কৰিব লাগে। অধ্যায় 14 মানি বক্সটোক কিহে ধ্বংস কৰে। আমাৰ আৰ্থিক বাকচটোৰ আটাইতকৈ ডাঙৰ শত্ৰু কোনো দুৰ্ঘটনা বা চৰকাৰ নহয়, বৰঞ্চ আমি নিজে। দেখাদেখিকৈ বা লোকক দেখুৱাবলৈ গৈ অত্যাধিক খৰচ কৰা, ক্ৰেডিট কাৰ্ডৰ ঋণৰ জালত পৰা আৰু ৰাতিটোৰ ভিতৰতে ধনী হোৱা কোনো ভুৱা আঁচনিৰ লোভত পৰিলে আপোনাৰ গোটেই পৰিকল্পনা ধ্বংস হৈ যাব। তো বন্ধুসকল, মনিকা হেলনৰ লেটছ টক মানি কিতাপখনৰ পৰা আমি এইটোৱে বুজি পালো যে পইচাৰ চিন্তাত ডুবি থকাতকৈ পইচা পৰিচালনাৰ বাবে এটা সহজ আৰু স্বয়ংক্ৰিয় চিষ্টেম গঢ়ি তোলাটোহে আচল বুদ্ধিমত্তা। যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড, হেল্থ ইন্সুৰেন্স, টাৰ্ম প্লেন আৰু মিউচুৱেল ফাণ্ডৰ এক সঠিক মিশ্ৰণ তৈয়াৰ হ'ব, তেতিয়া আপোনাৰ আৰ্থিক ভয় আৰু দুশ্চিন্তা এক গভীৰ আত্মবিশ্বাসলৈ সলনি হ'ব। আজিৰ এই বিশেষ অডিঅ'বুকটো শুনি আপোনাৰ পইচা পৰিচালনাৰ ধাৰণা অলপ হ'লেও স্পষ্ট হ'লনে? আপুনি আপোনাৰ মানি বক্স সজাবলৈ সাজুনে?
কমেণ্ট বক্সত আমাক নিশ্চয় জনাব। যদি অলপ হ'লেও বিত্তীয় জ্ঞান লাভ কৰিছে তেন্তে আপোনাৰ মৰমৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এতিয়াই শ্বেয়াৰ কৰক। এনেকুৱা আৰু বহুতো জীৱন সলনি কৰিব পৰা বিশ্ববিখ্যাত কিতাপৰ সাৰাংশ অতি সহজ আৰু স্পষ্ট অসমীয়া ভাষাত শুনিবলৈ লাইফ লাৰ্ণিং হাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপোনাৰ আৰ্থিক সুৰক্ষা আৰু সুখৰ যাত্ৰা শুভ হওক। জয় অসম, জয় হিন্দ।